নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ৰঙালী বিহুৰ তৃতীয়টো দিন আৰু আজি গোসাই বিহু, গতিকে পুৱাতে উঠি আমি আটাইয়ে গোসাই সেৱা কৰিলোঁ আৰু তাৰপিছতে আটাই পুৱাৰ চাহকাপ একেলগে খাবলৈ ল'লোঁ। বিহু বুলি এইকেইদিন পৰিয়ালৰ সকলোৱে মিলি একেলগে চাহকাপ বা ভাত সাজ বা জলপানৰ বাতিটো একেলগে লোৱাৰ মাদকতাখিনি বেলেগ। আৰু আপোনালোকে বাৰু জা জলপান এনেদৰে পৰিয়ালৰ সকলোৱে মিলি আপোনালোকেও চাগে উপভোগ কৰিছে, হয়নে বাৰু? কাৰণ কৰ্মব্যস্ততাৰ বাবে আমি পৰিয়ালৰ পৰা প্ৰায় আঁতৰি থকাৰ দৰে হয়। আৰু বিহু পূজা বা যিকোনো উৎসৱ পাৰ্বণত আমি যেতিয়া পৰিয়ালৰ সকলো একেলগে লগ খাওঁ, তেতিয়া একেলগে বহি চাহকাপৰ সোৱাদ লোৱা বা ভাত সাজৰ সোৱাদ লোৱা এই মাদকতাখিনি যথেষ্ট বেলেগ হৈ পৰে। কিমান যে কথা লুকাই থাকে, হয়নে বাৰু? কেৱল মাত্ৰ ফোনত কথা পাতিলেইতো সকলো কথা শেষ হৈ নাযায়। গতিকে চাহকাপৰ সৈতে কথাৰ আমেজ লোৱাৰ এই সময়খিনি বৰ বেলেগ। আৰু যেতিয়া আমি কৰ্মব্যস্ততাত যেতিয়া সকলো ব্যস্ত হৈ যাম পিছত, তেতিয়া এই কথাবোৰ ৰোমন্থন কৰিয়ে কিবা এটা ভাল লাগিব। কাৰণ আজিকালি মানুহক দিব পৰা আটাইতকৈ মূল্যৱান বস্তুটোৱেই হৈছে সময়। গতিকে কোনোবা আপোনজনক আমি যেতিয়া আমাৰ অকণমান বহুমূলীয়া সময় দিব পাৰোঁ, তাতকৈনো আৰু কি লাগে, নহয়?